হেল্ল' বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল ভৈৰৱ অসম ব্লগছ। আজি আমাৰ গাঁৱৰ লক্ষী পূজা আৰু লক্ষী পূজাত আমি এই যে দি আছে এইবিলাক, এইটো হ'ল ছায়া মাৰা বুলি কয়। আচলতে পুৰণি আজিকালি হয়তো মানুহে পাহৰণিৰ গৰ্ভত এই কলপাতৰ ছায়া মাৰা বুলি কয়। কলপাতৰ ছায়া মাৰাৰে আমি আজিৰ এই ওপৰত এইখন কি কৰি দিছোঁ আৰু এই কলপাতৰ ছায়া মাৰাৰে আজি আমি যি লক্ষীৰ মানে য'ত আমি লক্ষীক থ'ম, তো এই জেগাখিনি আমি মানুহ চানুহ য'ত বহিব আমি কলপাতৰ ছায়া মাৰাৰ ব্যৱস্থা কৰিছোঁ। আধুনিকতাৰ বিপৰীতে পুৰণিকলীয়া এক নীতি নহয়, আচলতে পুৰণিকলীয়া নিয়ম। কলপাতৰ যি ছায়া মাৰে, কলপাতৰ ছায়া মাৰাৰ আমি ৰাইজে ব্যৱস্থা কৰিছোঁ। এই খোৱাৰ কাৰণে ভাত পানী যি প্ৰসাদ ৰাতি মানুহে খাব, এই প্ৰসাদৰ ব্যৱস্থা কৰা হৈছে ইয়াত এইবিলাক। আৰু এয়া লক্ষীক আজি গোটেই ৰাতি লক্ষী প্ৰতিষ্ঠা কৰাৰ আগমুহূৰ্তত আমাৰ য'ত মন্ত্ৰপাঠ হ'ব বা প্ৰতিষ্ঠা হ'ব, এই প্ৰতিষ্ঠা কৰাৰ আগমুহূৰ্তত গোটেই মানে নগৰ দৰ্শন কৰা হয়। গোটেই আমাৰ গাঁওখন মানে কি কয় মানে এইটো গাঁও দৰ্শন কৰা হয় লক্ষীক লৈ। গোটেই লগৰবিলাকে নাচি বাগি এনেকৈ কৰি মানুহৰ কলপুলি পোতা হয়, মানুহৰ ঘৰে ঘৰে কলপুলি পোতা হয়। কলপুলিত নৈবদ্য আগবঢ়ায় আৰু সেই দিনটো মানুহে অনাহাৰেও থাকে, ভাত পানী নোখোৱাকৈ থাকে। আৰু গতিকে এইবিলাক সমস্ত আমি ভাত পানী নোখোৱাকৈ থাকে দিনটো, আৰু মানুহবিলাকে এই নগৰ পৰিদৰ্শন কৰাই। নগৰ পৰিদৰ্শন মানে কি, আচলতে গোটেই গাঁওখন লক্ষীক লৈ এনেকৈ লক্ষী গোসানীক লৈ লক্ষীক লৈ গোটেই আমাৰ গাঁওখন পৰিদৰ্শন কৰা হয়। আৰু তাৰপিছত বেদীত প্ৰতিষ্ঠা কৰা হয়, মানে পূজাৰ কাৰণে প্ৰতিষ্ঠা কৰা হয়। আৰু ডেকা ল'ৰা ছোৱালীবিলাকে এনেকৈ গান বাজনাৰে উল্লাহ মালহেৰে এনেকৈ এই কৰিছে, গোটেইখন ঘূৰিছে লাগিছে। আৰু এটা কথা ক'ব বিচাৰিছোঁ, আচলতে লক্ষী পূজাখন আমাৰ এই যে লক্ষী পূজাখনত আচলতে যিবিলাক নীতি আৰু নিয়ম পালন কৰা হয়, এই নীতি নিয়ম পালন কৰাত আমাৰ গাঁৱৰ মানুহবিলাকে, যিবিলাক গাঁৱৰ আমাৰ যিখিনি মানুহ আছে, মানুহবিলাকে আচলতে দিনটো অনাহাৰে থাকে, নোখোৱা নিমিলাকে থাকে। সকলোৱে হয়তো পানীটো গ্ৰহণ কৰে চাগে, অলপ পানী চানী খায়। তো বিভিন্ন এনেকুৱাকৈ মানুহে অনাহাৰে থাকি এই এনেকৈ আমাৰ কলপুলি পোতা হয়। যেতিয়া মানে আমাৰ দেৱীক এনেকৈ ঘৰে ঘৰে নিয়া হয়, ঠিক এনে কলপুলিত সেৱাজনে নৈবদ্য আগবঢ়ায় ৰাইজলৈ। এই নৈবদ্যখিনিয়ে এই যিখিনি প্ৰসাদ লৈ গৈ মানে দেৱীৰ ওচৰত মানে কি কয় অৰ্পণ কৰে, আৰু অৰ্পণ কৰি মাহ প্ৰসাদ এনেকৈ গ্ৰহণ কৰে, সকলোকে ভগাই দিয়া হয়। লগতে বিভিন্ন ধৰণৰ, আৰু লগতে তাৰপিছত এই যি মই অলপ আগতে আপোনালোকক দেখুৱাইছিলোঁ যি ভাত পানী বনাই আছে বা প্ৰসাদ, এইটো প্ৰসাদ বুলিয়ে ক'ব লাগিব, প্ৰসাদ বুলিয়ে ক'ব লাগিব ন, কওঁৱেই আচলতে। এই প্ৰসাদ আচলতে অন্নমুঠি গ্ৰহণ কৰে, প্ৰসাদ গ্ৰহণ কৰে ৰাইজে সকলোৱে একেলগে বহি। লক্ষী হোৱা নাই সেইকাৰণে। দিনটো ভাত খোৱা নাই, লক্ষী পূজাৰ কাৰণে খোৱা নাই নেকি? খোৱা নাই? এইটো মানে কি, এইটো বৰ ষ্টাইল নেকি? ফাইনেলি দেৱীক প্ৰতিষ্ঠা কৰা হ'ল। আচলতে প্ৰতিষ্ঠা কৰাৰ বাবে বামুণে মন্ত্ৰপাঠ কৰি আছে, আৰু বিভিন্ন তেখেতৰ যি ফৰ্মেলিটিজ আছে সেইখিনি পূৰণ কৰি আছে। বা তাৰপিছত ইয়াত বিভিন্ন হৃদয় ব্যক্তিয়ে আমাক দান দিয়ে, গাঁৱৰ হওক বাহিৰৰ দান দিয়ে প্ৰসাদ। এয়া আমাৰ বুট মাহ দান দিয়ে, লগতে দেৱীক ঘূৰাই আনি গাঁৱত যিখিনি প্ৰসাদ পায় এইবিলাকে হ'ল এইবিলাক। আৰু লাষ্টত শেষত এইবিলাক বিতৰণ কৰা হ'ব প্ৰসাদ। আৰু শেষত এটা কথা, আমাৰ গাঁৱৰ ডেকা ল'ৰাবিলাকে এয়া আমাৰ গাঁৱৰ নাগাৰা নাম পৰিদৰ্শন কৰি আছে, আৰু আমাৰ গাঁৱৰ ল'ৰা ছোৱালীবিলাক সকলোৱে অংশগ্ৰহণ কৰিছে নাগাৰা নামত। লগতে ময়ো অংশগ্ৰহণ কৰিলোঁ, আচলতে ময়ো ইয়াৰে সদস্য এই নাগাৰা নাম দলটোৰ। ধন্যবাদ।